নমস্কাৰ নগাঁৱৰ আন এটা ফাৰ্নিচাৰ শ্ব'ৰুমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ নগাঁৱৰ ফাৰ্নিচাৰ শ্ব'ৰুম এটাত আৰু ইয়াত খুব সুন্দৰ সুন্দৰ ডিজাইনৰ ডানলপ আছে আৰু লগতে গডৰেজ আৰু শ্ব'কেছ আছে। গোটেইখিনি মই দেখুৱাম, এটা এটাকৈ দেখুৱাম। প্ৰথমতে তলৰ পৰা আহি আছোঁ। তলত ধুনীয়াকৈ গডৰেজ আৰু শ্ব'কেছ আছে, সেইখিনি দেখুৱাম। আৰু তাৰপিছত ওপৰত ধুনীয়া ধুনীয়া আপোনালোকৰ ডানলপ আছে, চোফা আছে, তাৰপিছত বেড আছে, তাৰপিছত ডাইনিং টেবুল আছে। গোটেইখিনি দেখুৱাম, আপোনালোকে খালি চাই থাকিলে হ'ল। আৰু এতিয়া মই তলত আহিছোঁ, সন্মুখৰ পৰা একদম শ্ব'ৰুমটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সন্মুখতে এইটো গডৰেজ খুব সুন্দৰ, ধুনীয়া হালধীয়া আৰু বগা কালাৰৰ মিক্স আছে, লগত গ্ৰীণো আছে তলত। খুব সুন্দৰ লাগিছে গডৰেজটো। বৰষুণ আহি আছে, খুব বতাহ ধুমুহা মাৰিছে আৰু তাৰ মাজতে মই ভিডিঅ' বনাই আছোঁ। আৰু এইটো হ'ল চাওক গডৰেজটো, ব্ৰেণ্ডেড মাল, খুব ধুনীয়া। কালাৰটো আপোনালোকে দেখা পাইছে, খুব ধুনীয়া ডিজাইনটো আপোনালোকে দেখা পাইছে। আৰু এইটো চাওক, এইটো ব্ৰেণ্ডেড হয়, টাটা ষ্টিল আপোনালোকে দেখা পাইছে, ব্ৰেণ্ডেড। গতিকে এইটো ব্ৰেণ্ডেড মাল। এইটো মাল যদি আপোনালোকে ল'বলৈ যায় 21,000 টকা পৰিব। ড্ৰেছিঙো আছে, কি ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ডিজাইনৰ ড্ৰেছিং। আৰু এয়া চাওক, এয়া ড্ৰেছিং আৰু এয়া ড্ৰেছিং। গতিকে আপোনালোকে যি বিচাৰি পাই যাব। গোটেইখিনি কৈছোঁ যে এইটো ব্ৰেণ্ড মাল হয় আৰু 300 এইটো ব্ৰেণ্ড মাল। আৰু এইটো দেখিছে টাটা ষ্টিল, ধুনীয়াকৈ লিখা আছে সুন্দৰভাৱে টাটা ষ্টিল, আপোনালোকৰ ব্ৰেণ্ডেড মাল। আৰু এইটো হ'ল চকলেট কালাৰ, এইটো হ'ল চকলেট কালাৰ 300। আৰু ইয়াৰটো আপোনালোকৰ ভিতৰতো মই দেখুৱাইছোঁ। আৰু ইয়াৰ চাবি লকটো চাওক, একদম খুব সুন্দৰ, আপোনালোকৰ গাড়ীৰ লকৰ নিচিনা হয়। আৰু এইটো যদি আপোনালোকে ল'বলৈ যায় মিনিমাম 29,000 পৰিব, ব্ৰেণ্ডেড। আৰু এইটো পিংক কালাৰ, খুব ধুনীয়া সুন্দৰ। আৰু এইটো চকলেট কালাৰ। আৰু এইটো কালাৰটো কি কালাৰটো মোৰ মানে পেটত আছে, মুখত অহা নাইকিয়া। আৰু এইটো যাক, এইটো হ'ল পিংক কালাৰ আৰু এইটো গ্ৰীণ কালাৰ। গতিকে বিভিন্ন ডিজাইনৰ বহুত কালাৰ আছে, আপোনালোকে পাই যাব। আৰু ইয়াত চইচ কৰিব, বহুত ডিজাইনৰ আছে। আৰু 200 আছে, 300 আছে, নন ব্ৰেণ্ডেড মাল। এইটো দামটো অকণমান কম পৰিব। আৰু এইটো হ'ল নন ব্ৰেণ্ড হ'লে আপোনালোকৰ চাওক, মালটো হেভি আছে, খুব ধুনীয়া, খুব সুন্দৰ। আৰু লকৰ ডিজাইনটো আপোনালোকৰ দেখা পাইছে, খুব ধুনীয়া। চাওক, এইটো হ'ল 300, বহুত বস্তু ধৰিব। আৰু এনেকৈ লক কৰি দিলে হ'ল। এইটো চাওক, খুব সুন্দৰ আৰু খুব স্মুথ দেখিছে, খুব স্মুথ লকটো, খুব ভাল লাগিছে। আৰু এইটো হ'ল নন ব্ৰেণ্ড, আপোনালোকে আহিব, ডিছকাউণ্ট দিব আপোনালোকক। আৰু এইটো হ'ল নন ব্ৰেণ্ডৰ মাল। আৰু এই কালাৰবিলাক চাওক, বহুত বিভিন্ন কালাৰ আছে। আৰু যিহেতু বতাহ বৰষুণ হৈ আছে, কাৰেণ্টটো গ'ল। আৰু আছে, এয়া চাওক শ্ব'কেছ আছে, বিভিন্ন ডিজাইনৰ শ্ব'কেছ আছে। আপোনালোকক কেনেকুৱা ডিজাইনৰ শ্ব'কেছ লাগে গোটেইখিনি পাই যাব। এয়া শ্ব'কেছ, আৰু এয়া কাঠৰৰ শ্ব'কেছ আছে, আপোনাৰ প্লাইবৰ্ডৰ শ্ব'কেছ আছে। এয়া চাওক, এয়া শ্ব'কেছ, বহুত আছে। আপোনালোকৰ লোহা পালেং যদি আপোনালোকে বিচাৰে, লোহা পালেঙো পাই যাব। আৰু গডৰেজৰ ভিতৰতো আকৌ এবাৰ দেখুৱাবলৈ লৈ আহিছোঁ, যিহেতু ভালকৈ দেখুৱালে আপোনালোকে ভাল পাব। আৰু এইটো হ'ল লকৰ ছিষ্টেমটো ফ্ৰণ্টৰ। আৰু ভিতৰলৈ এনেকৈ সোমাই দিলে, দৰ্জাখন খুলিলে আপোনালোকে দেখা পাব। আৰু ওপৰৰ যিটো চাবিটো ছেইম গাড়ী চাবিৰ নিচিনা। আৰু এয়া চাওক, খুব সুন্দৰ দেখাত, গাড়ী চাবিৰ নিচিনা। মানে দেখাত নালাগে এইটো গডৰেজৰ চাবি, গাড়ী চাবিৰ নিচিনা লাগে। আৰু ভিতৰৰ যেতিয়া তৰফকেইটা মই দেখুৱাইছোঁ, এইকেইটা হ'ল ভিতৰৰ তৰফকেইটা, খুব সুন্দৰ, খুব আহল বহল তৰফ, 4টা তৰফ আছে। আপোনালোকে ধুনীয়াকৈ, আৰু ইয়াৰ যিটো লকৰ ছিষ্টেম, ভিতৰৰ লকৰ ছিষ্টেমটো খুব মজবুত হয়, হেভি হয়। গডৰেজৰ ভিতৰৰ লকৰ ছিষ্টেমটো চাই পেলাই কেনেকুৱা লাগিল জনাব। আৰু বাকীকেইটা ছেম একেই, লগত যিটো আছে সেইটো পিংক কালাৰ হয়। আৰু লকৰ ছিষ্টেম, চাবিৰ ছিষ্টেম আৰু ভিতৰৰ যিটো খলপ আছে, গোটেইকেইটা ছেম একেই। আৰু ব্ৰেণ্ডেড মালৰ যিকেইটা 300 আছে, গোটেইকেইটা ছেম একেই পাব। আৰু এতিয়া ওপৰলৈ আহি আছোঁ। আৰু ইয়াতে আছে সুন্দৰ সুন্দৰ ডিজাইনৰ ডানলপ আছে, চোফা আছে, বেড আছে, ডাইনিং আছে। গোটেইখিনি মই এটা এটাকৈ দেখুৱাই আছোঁ, আপোনালোকে খালি চাব কোনটো ভাল লাগিছে। বহুত ধুনীয়া ধুনীয়া আছে। আৰু ইয়াৰ ওপৰৰ আপোনালোকৰ দেখিছে, এইটো ফাৰ্নিচাৰ শ্ব'ৰুম হয়। ইয়াত সুন্দৰভাৱে সজাই ৰাখিছে, ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ডিজাইনৰ ডানলপ। আৰু প্ৰথমতে চাই লওক এইটো ডানলপ, আৰু ইয়াৰ কালাৰটো চাওক কি ধুনীয়া। আৰু ডানলপটো অকণমান চাই লওক। আৰু এইটো ডানলপ, আৰু কালাৰটো দেখিছে কি ধুনীয়া, বহুত ছফ্ট হয়। আৰু এয়া কুচন হয়। আৰু ইয়াৰ লগৰ এইটো ডাবল। আৰু এটা আছে সুন্দৰ ডিজাইনৰ, এইটো চাওক, এইটো ৰাউণ্ড টাইপৰ নিচিনা। আৰু এইটো ধুনীয়াকৈ সজাই পেলাই ৰাখিছে, এইটো ৰাউণ্ড টাইপৰ দেখিছে। আৰু এইখন লগতে এখন চেণ্টাৰ টেবুল, আৰু লগতে আকৌ এই দুটাও। আৰু এটা ডানলপ, নেক্সট এইটো ডানলপ চাওক, এইটো ডানলপ। আৰু এইটো হ'ল আৰু এটা ডিজাইন, চাওক চেণ্টাৰ টেবুলখন, ওপৰত গ্লাছ আছে। আৰু এইটো চাওক চেণ্টাৰ টেবুলৰ ডিজাইনটো, লুকটো। আৰু ডানলপটো চাওক। আৰু এইটো হ'ল ৰাউণ্ড টাইপৰ নিচিনা। আৰু ইয়াত ডিজাইনকেইটা আছে, ধুনীয়াকৈ পাথৰ আছে। আৰু এইটো চাওক, এইটো একদম মাজৰ মিডুলৰ হয়।
আৰু এই দুটা ছাইডৰ ৰাউণ্ড আৰু লগত থাকিব এইটো গতিকে এইকেইটা দেখিলে আৰু এটা ডানলপ আছে এইটো এটা ডানলপ আছে চাওক উডেন এইটো হ'ল উডেন আৰু লগত এইটো চাওক তাৰ কালাৰটো আৰু লগত থাকিব এইটো কুচন আৰু এইটো এটা ইয়াৰ লগৰ আৰু এটা ডানলপ আছে ছাইডত আছে গতিকে এইটো ডানলপো মই দেখুৱাই আছোঁ গৈ আছোঁ এইটো ডানলপ চাওক আৰু ইয়াত অকণমান বহি পেলাই চাওঁ কেনেকুৱা লাগে আৰু এখন হ'ল চাওক চেগুন কাঠৰ কি ধুনীয়া সুন্দৰ চিম্পুল ডিজাইন ভাল লাগিছে আৰু লগত আছে এখন আৰু সুন্দৰ সুন্দৰ ডিজাইনৰ আছে ডাইনিং টেবুল আছে আৰু এইটো চাওক ডাইনিং টেবুলৰ ডিজাইনটো আৰু লগত থাকিব এয়া চকীখনৰ ডিজাইনটো একদম চিম্পুল আৰু দেখাত বৰ ধুনীয়া লাগিছে আৰু লগত এয়া কুচন টাইপৰ নিচিনা চকী আৰু এখন লগত আছে আৰু এখন হ'ল ডাইনিং টেবুল চাওক কি ধুনীয়া সুন্দৰ আৰু ডাইনিং টেবুলখন মিনিমাম লাম্বা আছে আপোনাৰ মিনিমাম 5 ফুটমান আছে আৰু এইপিনে বহলটো মিনিমাম 3.5 ফুটমান হৈ যাব মই আইডিয়াতে কৈছোঁ দেই আৰু লগত এখন ওপৰত খালি চিম্পুল খালি গ্লাছ আছে ডাঠ গ্লাছ মিনিমাম 1/2 ইঞ্চি টাইপৰ গ্লাছখন আছে আৰু এইটো চকীৰ ডিজাইন হ'ল এইটো আৰু এইপিনে এখন বেড আছে বেড আৰু আছে এনেকুৱা ডিজাইনৰ বেড আৰু আছে ওপৰত যিহেতু ৰাখা জেগা নাই গতিকে বেড গুদামত আছে গতিকে এইটো ডিজাইনৰ বেড আছে চাই লওক গতিকে আৰু বিভিন্ন ডিজাইনৰ আছে গুদামত আছে যিহেতু ইয়াত জেগা নাইকিয়া আৰু লগত এইটো মেট্ৰেছ আছে আৰু মেট্ৰেছটো চাওক কিমান ডাঠ মিনিমাম 6 ইঞ্চিমান হৈ যাব আৰু ছাইডৰ ডিজাইনটো পালেঙৰ বক্স পালেং হয় আৰু ছাইডৰ ডিজাইনটো এইটো চাওক বক্স পালেং আৰু এখন পালেং আছে ছাইড ডয়াৰ আৰু এখন ডিজাইনৰ পালেং আছে এখন চাওক কি ধুনীয়া সুন্দৰ ডিজাইনৰ পালেং ইয়াত কি ধুনীয়াকৈ ফুল আছে আৰু এইটো মাজত কুচন আছে আৰু এখন ডয়াৰ টাইপৰ নিচিনা আছে আৰু পালেং বিভিন্ন ডিজাইনৰ পালেং আছে আৰু এয়া চকী চাওক আৰু এয়া ডানলপ আমি যেতিয়া এইটো সোফা দেখুৱাইছোঁ এইটো সোফা আপোনাৰ ৰাউণ্ড টাইপৰ নিচিনা সোফা আৰু এইটো সোফা আপোনালোকক দেখা পাইছে কি ধুনীয়া বগা লগতে এইটো কি কালাৰ এইটো বগা লগত এইটো গ্ৰীণ কালাৰ আৰু লগত থাকিব এখন চেণ্টাৰ টেবুল আৰু এইখনৰ দাম কিমান হ'ব মিনিমাম 75,000 হয় এইটো যদি আপোনালোকে লয় মিনিমাম 75,000 পে' কৰিব লাগিব আৰু পে' কৰিলে এটা সুন্দৰ ডিজাইন বগা লগতে গ্ৰীণ আপোনালোকৰ এই ডিজাইনৰ সোফা পাই যাব আৰু এইটো হ'ল স্কাই ব্লু আপোনালোকৰ সোফা ছিট আৰু এইটো স্কাই ব্লু সোফাৰ ছিটটো মানে লাইটটো অকণমান কম আৰু লাইটটো কম হোৱাৰ কাৰণে দেখাত সোফাটো আপোনালোকৰ সুন্দৰ ধুনীয়া লাগিছে আৰু এইটো যদি আপোনালোকে যদি ল'বলৈ যায় মিনিমাম 55,000 পৰিব আৰু এটা সোফা দেখুৱাইছোঁ আৰু এইটো সোফা আপোনালোকে দেখা পাইছে এইটো আপোনালোকৰ ৰাউণ্ড টাইপৰ নিচিনা সোফাটো আৰু লগত এখন থাকিব এখন চেণ্টাৰ টেবুল আৰু লগত এই দুটা আৰু আপোনালোকৰ ইয়াৰ কালাৰটো আপোনালোকৰ হ'ল বগা লগত এইটো হ'ল মাটিয়া কালাৰ বুলি কয় এইটো কি কয় কি কালাৰটো মাটিয়া কালাৰ বুলি আমি জেনেৰেলি কওঁ আপোনালোকে কি কয় জনাবচোন আৰু এইখন যদি আপোনালোকে ল'বলৈ যায় মিনিমাম আপোনালোকৰ 60,000 পৰিব কেনেকুৱা লাগিছে জনাব আৰু এটা সোফা এইটো সোফা আৰু এইটো হ'ল উডেন ডিজাইনৰ ব্লেক কালাৰ সোফা আৰু এইটো সোফা যদি আপোনালোকে ল'বলৈ যায় এইটো সোফা মিনিমাম আপোনালোকৰ 58,000 পৰিব আৰু এটা সোফা দেখুৱাই আছোঁ এইটো সোফা পূৰা সম্পূৰ্ণ ব্লেক কালাৰৰ উডেন ডিজাইনৰ আৰু এয়া ডিজাইনটো মই দেখুৱাইছোঁ উডেন ডিজাইনৰ লগত এখন থাকিব আপোনালোকৰ চেণ্টাৰ টেবুল আৰু এখন যদি আপোনালোকে ল'বলৈ যায় তেতিয়াহ'লে আপোনালোকৰ পৰিব 58,000 আৰু এখন হ'ল ৰেড কালাৰ সোফা সম্পূৰ্ণৰূপে ৰাউণ্ড সোফা হয় আৰু লগত এখন থাকিব চেণ্টাৰ টেবুল আৰু ভিতৰৰ ডিজাইনটো দেখিছে পাথৰ আছে চেণ্টাৰ টেবুলৰ ভিতৰত আৰু এইটো কম্বিনেশ্যন বগাৰ লগত আপোনালোকৰ ৰেড কালাৰ কম্বাইন মিলাই দিছে গতিকে এইটো যদি আপোনালোকে ল'বলৈ যায় মিনিমাম 65,000 পৰিব আৰু ইয়াত বিভিন্ন ডিজাইনৰ ডাইনিং টেবুল আছে মই দেখুৱাইছোঁ আকৌ এবাৰ দেখুৱাইছোঁ বিভিন্ন ডিজাইনৰ ডাইনিং টেবুল আছে আপোনালোকে ইয়াত আহিলে চইচ কৰিব কোনখন ডিজাইনৰ ডাইনিং টেবুল লাগে লৈ যাব আৰু আপোনালোকে নিশ্চয় ডিছকাউণ্ট পাব মোৰ চেনেলৰ পৰা আহিলে আৰু এখন পালেঙৰ ডিজাইনটো দেখিছে এখন পালেঙৰ খুব সুন্দৰ ডিজাইন আৰু ইয়াৰ লুকটো চাওক আৰু এখন পালেং যদি আপোনালোকে ল'ব যায় মাজত কুচন আছে আৰু বক্স টাইপৰ দুই চাইডে ডয়াৰ আছে এইটো চাইডেও ডয়াৰ আছে এইটো চাইডেও ডয়াৰ আছে আৰু এইখন পালেং যদি ল'বলৈ যায় মিনিমাম 60,000 পৰিব আৰু এইখন হ'ল সৰ্বগাঁও মেইন বজাৰ আৰু সৰ্বগাঁও মেইন বজাৰ আপোনাৰ এইটো দেখিছে ইয়ামাহাৰ শ্ব'ৰুম আৰু ইয়ামাহাৰ শ্ব'ৰুমৰ ঠিক অপজিটত আছে আপোনালোকৰ শ্ৰীৰাম ফাৰ্ণিচাৰ আপোনালোকৰ আহিবলৈ যাতে কোনো অসুবিধা নহয়
তাৰ বাবে মই এড্ৰেছটো ধুনীয়াকৈ বুজাই দিম। সন্মুখত এখন সৰ্বগাঁও থানা হয় আৰু কেমেৰাটো যদি আমি এনেকৈ ঘূৰাই দিওঁ আৰু এইখনে হ'ল মেইন সৰ্বগাঁও বজাৰ আৰু সৰ্বগাঁও বজাৰৰ লগতে আছে এইজন মানুহজন যিজন থিয় হৈ আছে আৰু এইখনে হ'ল শ্ৰীৰাম ফাৰ্ণিচাৰ আৰু লগত আছে এথেনিয়ান প্ৰফেচনেল চেলুন আছে আৰু চেলুনৰ লগতে আছে শ্ৰীৰাম ফাৰ্ণিচাৰ। ফাৰ্ণিচাৰ শ্ব'ৰুমৰ ওপৰত সুন্দৰভাৱে লিখা আছে, অসমীয়াতো লিখা আছে, ইংলিছতো লিখা আছে শ্ৰীৰাম ফাৰ্ণিচাৰ বুলি পেলাই আৰু লগতে আছে এথেনিয়ান প্ৰফেচনেল চেলুন আছে আৰু সন্মুখত আছে য়ামাহাৰ শ্ব'ৰুম। আপোনালোকে আহিব নগাঁৱৰ শ্ৰীৰাম ফাৰ্ণিচাৰ, ইয়াত ফাৰ্ণিচাৰ সকলোবোৰ বস্তু পাব আৰু সকলোবোৰ বস্তু আপোনালোকে ডিছকাউণ্টত পাব। আপোনালোকে চিন্তা কৰিব নালাগে আৰু মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে যাতে কোনো অসুবিধা নহয় আৰু আপোনালোকে কণ্টেক্ট কৰিও যাতে বস্তুটোৰ ৰেট আপোনালোকক সুধিব পাৰে। গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে জনাব আৰু লগতে যদি সঁচাকৈয়ে ভাল লাগিছে তেনেহ'লে মোৰ ব্লগটো বা মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হাই হেল্ল' এণ্ড হাউ আৰ ইউ? মই লুকমান, ধন্যবাদ।